নমস্কাৰ বন্ধুসকল, আজি আমি শিকিম PDF মোবাইলেৰে কেনেকৈ বনাব পাৰি। আপোনাৰ হাতত থকা মোবাইল ফোনটোৰে আপুনি 5 মিনিটৰ ভিতৰতে ধুনীয়াকৈ PDF এটা বনাব পাৰিব। প্ৰথমে এইটোৰ কাৰণে কি কৰিব লাগিব মই দেখাই দি আছোঁ। ভিডিঅ'টো অলপ স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। প্ৰথমে আপোনাৰ গুগলটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছতে টাইপিং কৰিব SMALL small PDF dot the com দিব। তাৰপিছত আহি যাব আপোনাৰ লিংকটো। এই ওপৰৰ লিংকটোত ক্লিক কৰিব। কৰাৰ পিছত এনেকৈ এটা পেজ ওলাই যাব। এইটো ওলোৱাৰ লগে লগে স্ক্ৰল ডাউন কৰি ইয়াতে বহুতো অপশ্যন দিছে। PDF টু ৱৰ্ড, মেগা PDF, JPG টু PDF, তাৰপিছত আৰু অন্যান্য বহুত অপশ্যন আছে। আপোনাৰ যি ইচ্ছা তাকে কৰিব পাৰিব। তাৰপিছতে আমাৰ লাগে PDF বনোৱা, ফটোৰ পৰা PDF। তাৰ বাবে আমি ক্লিক কৰিব লাগিব। ইয়াত JPG টু PDF অপশ্যনটো তলত আছে, এইটোতে আমি ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে চইচেছ ফাইলছ, ইয়াৰ পৰা আপোনাৰ য'ত আপোনাৰ ফটো আছে তাৰ পৰা আপুনি PDF বনাব পাৰিব। আপোনাৰ ডিভাইচৰ পৰা বনাব পাৰিব। তাৰপিছত ড্ৰপ বক্সৰ পৰাও বনাব পাৰিব, গুগল ড্ৰাইভৰ পৰাও বনাব পাৰিব। য'ত আপোনাৰ ফটো আছে তাৰ পৰা PDF আপুনি বনাব পাৰিব। মোৰ ডিভাইচত ফটো আছে, তাৰ পৰা মই যিকোনো এটা ফটো চিলেক্ট কৰি লওঁ। তাৰপিছত সেই ফটোটোৰ পৰা মই PDF বনাব পাৰিম। এতিয়া ইয়াৰ পৰা যিকোনো এটা ফটো ক্লিক কৰিব পাৰিব। ইয়াৰ পৰা মই এটা বাছি লওঁ। এটা ফটো মই বাছিলোঁ, সেইটোৰে মই PDF বনাম। এইটো ক্লিক কৰি তাৰপিছত ওপৰত অ'কে বুলি অপশ্যন আহিব, অ'কে ক্লিক কৰিব। তাৰপিছত সেইটো আপলোড কৰি দিব। আপলোড হোৱাৰ লগে লগে সেইটোৰ পৰা PDF হৈ যাব। PDF হোৱাৰ লগে লগে আপুনি ইয়াতে কনভাৰ্ট আছে, কনভাৰ্ট অপশ্যনটোত ক্লিক কৰিব। কনভাৰ্ট অপশ্যনটো ক্লিক কৰাৰ পিছতে ফটোৰ পৰা PDF লৈ পৰিৱৰ্তন হ'ব। তাৰপিছত ডাউনলোডত গৈ ডাউনলোড কৰি আপোনাৰ PDFটো চাব পাৰিব। ইয়াতে মোৰ PDF হৈ গ'ল। তাৰ পৰা মই শ্বেয়াৰ কৰিব পাৰিম চেণ্ড ফাইলৰ পৰা। তাৰপিছত প্ৰিণ্টো কৰিব পাৰিম। তাৰপিছত মই নিজে বেলেগ ব্ৰাউজাৰত গৈ চাব পাৰিম। এতিয়া মোৰ PDFটো সম্পূৰ্ণ হৈ গ'ল। এনেধৰণৰ টেকনিকেল ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।